Hello friends, welcome back to my YouTube channel. মই আজি আপোনালোকলৈ লৈ আহিছো বহুত এটা ভাল খবৰ। আজি ভিডিওটো কোনো ৰেচিপিৰ ভিডিও নহয়, কোনো ব্লগ ভিডিও নহয়। সো আজিৰ ভিডিওটো মই আপোনালোকলৈ আগবঢ়ালো শিক্ষামূলক এটা ভিডিও। সো আজি আপোনালোকে সকলোৱে গম পায় যে যোৱাকালি হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ ৰিজাল্ট দিলে। সো হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কোনে কিমান সফলতাৰে আগবাঢ়ি গ'ল, সো তাৰ বিষয়ে আপোনালোকৰ লগত অকমান মোৰ ভিডিওৰ সহায়তে জনাবলৈ ইচ্ছা কৰিলো। আজি আমাৰ ওচৰৰে এজন ল'ৰা, সো তেখেতৰ নামটো হৈছে jishnu kakati আৰু আমি মৰমতে বাবু বুলি মাতো। সো তেখেতৰ ইমান এটা ভাল ৰিজাল্ট হৈছে, গতিকেলৈ মই আপোনালোকৰ আগত মোৰ ভিডিওটো দাঙি নধৰি নোৱাৰিলো। সো আপোনালোকে আশীৰ্বাদ কৰিব আৰু মই বেছি ভিডিওটো দীঘলীয়া নকৰো। সো তেওঁৰ মুখেৰে আপোনালোকে শুনক কেনেদৰে পঢ়িছিলে আৰু কেনেদৰে আগবাঢ়ি সফলতা লাভ কৰিলে। সো মই আপোনালোকৰ আগলৈ তেখেতক মোৰ ভিডিওটোৰ সহায়তে তেখেতক দুআষাৰ ক'বলৈ আগবঢ়াই দিছো আৰু আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিওটো চাই থাকিব। এয়া হৈছে jishnu kakati আৰু আমি মৰমতে যাক বাবু বুলি কওঁ আৰু আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ আগবঢ়াই দিছো। এয়া বাবু আৰু এতিয়া বহুত ভাল এটা পাৰ্চেন্টেজত কমপ্লিট কৰিছে। সো বাবুলে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু অশেষ শুভকামনা থাকিল। সো আপোনালোকেও শুভকামনা কৰিব যাতে আগলৈ আৰু আমি ভাল ৰিজাল্ট পাওঁ। সো এতিয়া বাবু দুআষাৰ কোৱা, কেনেকৈ পঢ়িছিলা তুমি? মই ডেইলি কাম ডেইলি কৰিছিলোঁ আৰু যিখিনি স্কুলত পঢ়াই সেইখিনি ঘৰত পঢ়িছিলোঁ, ৰিভাইজ কৰিছিলোঁ ডেইলি ভালকৈ। তেনেকেই আৰু লাষ্টত এক্সামৰ কেইদিনত ভালকৈ ৰিভাইজ কৰি পিনি এক্সাম দিছিলোঁ। আৰু মই অনলাইন তেনেকৈ বেটছ ফিজিক্সৰ পৰা পঢ়িছিলোঁ, তেনেকৈ টিউশ্যন নাছিলে ইমান, ফিজিক্সৰ পৰা পঢ়িছিলোঁ আৰু তেনেকৈ। বহুত ভাল এটা পাৰ্চেন্টেজ পাইছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈ আৰু ভাল পাৰ্চেন্টেজ পায় আৰু আগলৈ মই বাবুৰ ভিডিও যাতে আপোনালোকক আৰু দেখুৱাব পাৰোঁ। সো তেখেতৰ শুভকামনা কৰিব, সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। আৰু বাবুৰ পাৰ্চেন্টেজটো জানি থওক আপোনালোকে। মোৰ 92.4 আহিছে। লগতে এনেকৈ ছাবজেক্ট ৱাইজ ক'লে গ'লে ফিজিক্সত 95 আৰু কেমেষ্ট্ৰিত 98, বায়'লজিটো 95 আৰু মেথছত 83 আৰু ইংলিছত 91। এয়া শুনিছে আপোনালোকে, ইমান এটা ভাল মানে নাম্বাৰ পাইছে আৰু ইমান এটা ভাল পাৰ্চেন্টেজ পাইছে আৰু কোনো টিউশ্যন নকৰাকৈ নিজে কষ্ট কৰি নিজে সফল হৈছে ইমানখিনি। গতিকেলৈ সঁচাকৈ বাবুক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু মোৰ চেনেলটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ। আৰু মোৰ চেনেলটিত যিসকলে ছাবস্ক্ৰাইবাৰ আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে, তেওঁলোকেও আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। এইখন jishnu kakatiৰ মাৰ্কশ্বিট, মানে আমাৰ বাবুৰ মাৰ্কশ্বিট, আপোনালোকেও চাই লওক। ইংলিছত 91, মেথছত 83, কেমেষ্ট্ৰিত 95, ফিল'চফিত 98, বায়'লজিত 95। সো ইমান এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। সো তেওঁৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ আৰু এতিয়া মাকক দুআষাৰ ক'বলৈ এয়া বাবুৰ মাক আপোনালোকৰ সন্মুখত সাক্ষাৎ কৰাইছোঁ। সো বাবু মাকৰ দুআষাৰ আপোনালোকেও শুনক, কেনেকৈ পঢ়াইছিলে, কেনেকৈ গাইড দিছিলে। নমস্কাৰ, মই জিষ্ণুৰ মা হয়। সি সৰুৰ পৰাই ভাল আছিলে ল'ৰাটো, মই যিটোকে কওঁ সেইটোকে শুনে, পঢ়ে যথেষ্ট। এতিয়া হাই ছেকেণ্ডেৰী কোৰ্চত সি প্ৰথমৰ পৰাই ভালকৈ পঢ়িছে আৰু আমি অকণমান চাওঁ, কিন্তু সি টিউশ্যন অকল মেথছৰ কৰিছে, বাকীখিনি সি ফোনতে পঢ়িছে অনলাইনত ফিজিক্সলা আৰু কষ্ট কৰিছে। সেই কষ্টটো আজি তাৰ সফল হৈছে। মাকে বহুত আৱেগিক হৈ পৰিছে, ঠুকাঠুকি মাত ক'ব পৰা নাই, মানে মাক হ'লে কেনেকুৱা এটা অনুভৱ হয় আপোনালোকে নিশ্চয় বুজি পাইছে। সো এয়া শুনিলে মাকৰ দুআষাৰ। আৰু কিবা ক'ব? বাগানত থাকোঁ, বাগানৰ পৰিৱেশ অলপ বেয়া, ৰুমো কমটি, বহুত কষ্ট কৰি ল'ৰাটোৱে পঢ়িছে। মোক আৰু কি ক'ম, আশীৰ্বাদ কৰিব আপোনালোকে। এয়া দেউতাকৰ দুআষাৰ ক'বলৈ আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ।
চ' আজি আপোনাৰ কেনেকুৱা লাগিছে জনাব অকণমান এফালে চাই দিয়ক ক'বলৈ গ'লে আহিলে ল'ৰা সফলতা দেখি ভাল লাগিলে আৰু ল'ৰাইও এনেকুৱা এটা ৰিজাল্ট কৰিছে আৰু ভাল লাগিছে আৰু নিজে গৌৰৱ অনুভৱ কৰিছে যে বাগানৰ কোৱাৰ্টাৰত থাকি আৰু যি সুবিধা দিবলগীয়া আছিলে দিব পৰা নাছিলোঁ নিজে যত্ন কৰি পেলাই পঢ়িছে ভাল লাগিলে আৰু ভাল লাগিছে আৰু বহুত ভাল লাগিছে নহয় ঠিক আছে